হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক ভালে আছে। মই আজি সকলোৰে পচন্দৰ মোগলাই পৰঠা খুবেই সহজ পদ্ধতিত ৰেষ্টুৰেণ্টৰ দৰে টেষ্টি মোগলাই পৰঠা ঘৰতে কেনেদৰে বনালোঁ তাকে আজি মই দেখুৱাম। ইয়াত মই দুটা ডাঙৰ চাইজৰ পিঁয়াজ সৰু সৰু কৰি কাটি লৈছোঁ আৰু দিছোঁ দুটা কেঁচা জলকীয়া সৰু সৰু কৰি কাটি দিছোঁ। এটুকুৰা আদা গ্ৰেট কৰি দিছোঁ। তাৰপিছত আধা চামুচ মই গৰম মছলাৰ গুড়ি দিছোঁ। গৰম মছলাৰ গুড়িখিনি মই ঘৰতে বনোৱা গৰম মছলাৰ গুড়ি দিছোঁ আৰু দিলোঁ নিমখ সোৱাদ অনুসৰি। 8-10টামান গোলমৰিচ মই গুড়ি কৰি দিছোঁ। এতিয়া হাতেৰে ভালদৰে মিক্স কৰি লৈ ইয়াত মই দুটা কণী ভাঙি দি দিম। আজিকালি ল'ৰা ছোৱালীবিলাক এইবিলাকেই খাই ভাল পায় আৰু সকলো সময়তে ৰেষ্টুৰেণ্টত গৈ খোৱাটোও সম্ভৱ নহয়। সেয়ে আমি ঘৰতে এনেদৰে ৰেষ্টুৰেণ্টৰ দৰেই ল'ৰা ছোৱালীক বনাই দিব পাৰি। কণী দুটা দিয়াৰ পিছত ভালদৰে মিক্স কৰি লৈ থৈ দিম। এতিয়া পৰঠাৰ বাবে মই ডোটো ৰেডি কৰিম। এতিয়া এক বাটি ময়দা লৈছোঁ, নিমখ দিলোঁ সোৱাদ অনুসৰি। ইয়াত মই ডাঙৰ চামুচেৰে 3 চামুচ ৰিফাইন তেল দি দিম। ৰিফাইন তেলখিনি দিয়াৰ পিছত ভালদৰে অলপ সময় মিক্স কৰি ল'ম। তাৰপিছত নৰ্মেল পানীৰে মই ডোটো বনাই ল'ম। মোগলাই পৰঠাৰ ডোটো এনেই পৰঠা বনোৱাৰ সময়ত যেনেদৰে আমি ডো বনাওঁ ঠিক তেনেদৰেই নৰ্মেল ডো এটা বনাই ল'ম। পানীখিনি অলপ অলপ কৰি দিব লাগিব। এতিয়া ডোখিনি হৈ গৈছে। 10 মিনিটৰ বাবে মই ৰেষ্টত থৈ দিম। 10 মিনিট পিছত ডোটোৰ পৰা মই 3টা ভাগ কৰি ল'ম। মোগলাই পৰঠাটো কিন্তু অলপ ডাঙৰ চাইজৰ হ'ব লাগিব আৰু পাতল হ'ব লাগিব। তেতিয়াহে মোগলাই পৰঠা খাই ভাল লাগিব। পৰঠাৰ চাইজটো সৰু হ'লে মোগলাই পৰঠাৰ চাইজটোও সৰু হৈ যাব। সেয়ে পৰঠাটো অলপ ডাঙৰ চাইজৰ বনাব লাগিব আৰু পাতল হ'ব লাগিব। এনেদৰে লাহে লাহে ডাঙৰ চাইজৰ এটা পৰঠা বেলি ল'ম। বেলা হৈ গৈছে। এতিয়া ইয়াত মই কণীৰ মিশ্ৰণখিনিৰ পৰা 4 চামুচ দি দিম। ইয়াত তাৰপিছত এটা ছাইড মই ভাজ কৰি দি দিম। ভাজ কৰি দিয়াৰ সময়ত কিন্তু চাৰিওফালে পানী অলপ অলপ কৰি দিব লাগিব, নহ'লে কিন্তু তেলত দিয়াৰ লগে লগে মেল খাই যাব। সেই পানীখিনি মনত কৰি দিব লাগিব। অলপ অলপ পানী হাতত লৈ এনেদৰে দি চাৰিওফালে ভাজ কৰি দিম আৰু হাতেৰে ভালদৰে এনেদৰে হেঁচি দিম যাতে মেল খাই নাযায়। এতিয়া টাৱা এখনত মই তেল গৰম দিছোঁ, ৰিফাইন তেল। এতিয়া মোগলাই পৰঠাটো দি দিলোঁ। এতিয়া কিন্তু গেছৰ ফ্লেমটো একদম ল' ফ্লেমত ৰাখিব লাগিব, নহ'লে কিন্তু ভিতৰত কণীখিনি কেঁচা থাকি যাব। আৰু ওলটাই দিয়াৰ সময়ত কিন্তু 2টা চামুচ ব্যৱহাৰ কৰিব লাগিব। এনেদৰে লাহে লাহে ওলটাই মই পৰঠাকেইটা ভাজি ল'লোঁ। গেছৰ ফ্লেমটো কিন্তু কমতে থাকিব লাগিব, নহ'লে কেঁচা থাকি যাব। অলপ সময় ধৰি এনেদৰে পৰঠাবিলাক ভাজিব লাগিব। এতিয়া মোৰ 3টা পৰঠা হৈ গ'ল ভাজা। এতিয়া মোগলাই পৰঠা ছাৰ্ভ কৰাৰ কাৰণে একদম ৰেডি। ছাৰ্ভ কৰাৰ সময়ত মই সৰু সৰু কৰি পিচ কৰি ল'ম যাতে খাবলৈ সুবিধা হয়। আৰু লগতে পিঁয়াজ আৰু তিয়ঁহ মই গোল গোল কৰি কাটি দিছোঁ আৰু লগতে টমেটো চচ দিছোঁ। এতিয়া কিমান সহজতে হৈ গ'ল ৰেষ্টুৰেণ্টৰ দৰে মোগলাই পৰঠা। খাবলৈ খুবেই টেষ্টি হয়। ট্ৰাই কৰি চাব এনেদৰে।
আশা কৰিছোঁ মোগলাই পৰঠা ৰেচিপিটো ভালেই লাগিছে, আৰু যদি ভাল লাগিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু লাইক এটা দিব, আৰু মোক কমেণ্ট কৰি জনাই দিব মোগলাই পৰঠা ৰেচিপিটো কেনে লাগিল। তেনেহ'লে আকৌ লগ পাম বেলেগ এটা ৰেচিপিৰ সৈতে। আজিৰ কাৰণে বিদায় লৈছোঁ।